চাকৰি বৰ্তমান অসমৰ এক ডাঙৰ সমস্যা। যদি আপোনাৰ চাকৰি আছে আপোনাৰ জীৱনটো ভ্যালু আছে, কিন্তু যদি আপোনাৰ চাকৰি নাই আমাৰ অসমত আপোনাৰ একো ভ্যালু নাই। চৰকাৰী চাকৰি যেন আজিকালি অসমৰ মানুহৰ সকলো হৈ গৈছে। চাকৰি আছে মানে আপোনাৰ মান সন্মান সব আছে, যদি আপোনাৰ চাকৰি নাই আপোনাৰ কোনো ভ্যালুৱেই নাই। আপুনি জীয়াই থকা আৰু মৰি যোৱা একেই। আহকচোন আজি আমি কথা পাতিম এই চাকৰিৰ সমস্যাটো হৈছে কিয় বা বেকাৰ সমস্যাটো হৈছে কিয়, ইয়াৰ কাৰণে চৰকাৰে কি কি পদক্ষেপ ল'ব পাৰে তাৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত বিতংকৈ আলোচনা কৰিম। যদি ভিডিঅ'টো চাই ভাল পায় চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি দিব। অসমীয়া মানুহৰ তেজে তেজে শিৰে শিৰে যেন চৰকাৰী চাকৰি শব্দটো সোমাই আছে। চৰকাৰী চাকৰি এটা কাক প্ৰয়োজন নাই, সকলোকে আছে। তাৰ কাৰণে দিনে ৰাতিয়ে বহুত ল'ৰা ছোৱালী কষ্টও কৰি আছে, কিন্তু পাইছে কিমান জনে? 100 জনে যদি কষ্ট কৰিছে তাৰ ভিতৰত এজনে পাইছে, বাকী 99 জন বেকাৰ পৰি আছে। যদি আপোনাৰ চৰকাৰী চাকৰি আছে তেন্তে আপোনালৈ অশেষ ধন্যবাদ থাকিল। যদি আপোনাৰ চৰকাৰী চাকৰি নাই তেন্তে আপুনি এজন মোৰ দৰে বেকাৰ, আপোনাৰ জীৱনৰ কোনো মূল্য নোহোৱা হৈ গৈছে। আমাৰ অসমত এই বেকাৰ সমস্যাটো হোৱা মূল কাৰণ কি গম পাইছেনে আপুনি? আমাৰ অসমীয়া মানুহখিনিয়ে চৰকাৰী চাকৰি বাহিৰে বাকী বেলেগ একো চিন্তাই নকৰে। যদি আপুনি এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰে আপোনাক কিন্তু মান সন্মান নিদিয়ে, আপোনাক মানুহ হিচাপেও গণ্য নকৰে, কাৰণ আপুনি চৰকাৰী চাকৰি নকৰে, প্ৰাইভেট চাকৰি কৰে। অসমীয়া মানুহখিনিৰ মূৰত এটাই আছে, মানে সদায় চৰকাৰী চাকৰি কৰিব লাগিব। যদি চৰকাৰী চাকৰি কৰে তেন্তে আপোনাক মান সন্মান সকলো পাব, যদি চৰকাৰী চাকৰি নকৰে আপোনাৰ মান সন্মান একোৱে নাই। অসমত যিমানবিলাক শিক্ষিত ল'ৰা ছোৱালী আছে সকলোৱে চৰকাৰী চাকৰি বাহিৰে বেলেগ একো কথা চিন্তাও নকৰে, কাৰণ আমাৰ সমাজ ব্যৱস্থাটোৱে তেনেকুৱা নিচিনা হৈ গৈছে যে চৰকাৰী চাকৰিয়ে মেইন হয়। যদি আপুনি চৰকাৰী চাকৰি নকৰো বুলি সৰু দোকান এখনে দিয়ে আপোনাক কিন্তু মানুহে উৎসাহ নিদিয়ে, আপোনাক যিমান পাৰি সিমান তলত নমাবৰ কাৰণে চেষ্টা কৰিব। যিখিনি মানুহে আপোনাক বেকাৰ বুলি হাঁহিব সেই একেখিনি মানুহে কিন্তু আপুনি কাম এটা কৰিলে কামটো ছাকচেছ হ'বৰ কাৰণেও নিদিয়ে, সিহঁতে যিমান পাৰি সিমান তললৈ নমাবৰ কাৰণেহে চেষ্টা কৰে। মই MA পঢ়িছো, মই BA পঢ়িছো, মই PhD কৰিছো, কাৰণ মই বেলেগ কাম কিয় কৰিম? এইটো হৈছে অসমীয়া মানুহৰ মেণ্টেলিটি, যাৰ কাৰণে অসমত চাকৰিৰ অভাৱ হৈ গৈছে, কাৰণ অসমীয়া মানুহে বেলেগ কাম কৰাৰ কথা চিন্তাই নকৰে। অসমত শিক্ষিত লোকৰ সংখ্যা যিমানেই বাঢ়ি গৈ আছে সিমানে চাকৰিৰ সংখ্যা কমি আহি আছে। 2023 চনৰ CMIE চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ তথ্য অনুসৰি অসমত বেকাৰ হাৰ প্ৰায় 7.2%। অসমত চাকৰিৰ সমস্যা হোৱা বা বেকাৰ সমস্যা সৃষ্টি হোৱাৰ আৰু এটা প্ৰধান কাৰণ হৈছে অসমৰ শিক্ষা ব্যৱস্থা। অসমৰ শিক্ষা ব্যৱস্থাৰ ব্যৱহাৰিক দক্ষতাৰ ওপৰত কেতিয়াও জ্ঞানেই নিদিয়ে, যাৰ ফলত আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিক বেলেগ ৰাজ্যৰ ল'ৰা ছোৱালীখিনিৰ লগত চাকৰিৰ ক্ষেত্ৰত ফ্ৰে মাৰিব নোৱাৰে। সিহঁতৰ দক্ষতা আৰু আমাৰ দক্ষতাৰ মাজত আকাশ পাতাল পাৰ্থক্য আহি পৰে, যাৰ ফলত অসমত বেকাৰৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে। আৰু লগতে কি হয়, অসমীয়া মানুহবিলাকৰ মেণ্টেলিটি এটাই যে চাকৰি বাহিৰে বেলেগ একো কাম নকৰে, লাগিলে ঘৰত বেকাৰ বহি থাকিব। চৰকাৰী চাকৰি নাপালে একো নকৰে, কিন্তু প্ৰাইভেট ছেক্টৰত কেতিয়াও যাবৰ কাৰণে চেষ্টাই নকৰে, যাৰ ফলত অসমত বেকাৰৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে। আৰু অসমত বেকাৰৰ সংখ্যা সৃষ্টি হোৱা আৰু এটা কাৰণ হৈছে অৰ্থনৈতিক আৰু সামাজিক কাৰণতো অসমত বেকাৰৰ সংখ্যা সৃষ্টি হয়। কাৰণ অসমৰ যিবিলাক গাঁও অঞ্চলৰ লোক আছে তেওঁলোকে চাকৰিৰ কাৰণে চহৰলৈ গুচি যায়, যাৰ ফলত চহৰত প্ৰতিযোগিতা বৃদ্ধি পায়, লগতে চাকৰিৰ সুযোগ সীমিত হৈ উঠে। অসমত বেকাৰৰ সমস্যাটো অকল শিক্ষিত লোকসকলৰ মাজতে আছে বুলি আপুনি নাভাবিব। আপোনালোকক মই ডাটা এটা দেখাই আছো, চাব। এইটো 2023 চনৰ ডাটা হয়। আমাৰ অসমৰ প্ৰায় 3.5 কোটি লোকৰ তাৰে 18 পৰা 35 বছৰ বয়সৰ মানুহখিনিৰ কথা কৈছো। ইয়াতে 10 লাখৰো অধিক যুৱক যুৱতী বেকাৰ হিচাপে নামভৰ্তি কৰিছে জিলা নিয়োগ সংস্থাত। ভাবি চাওক আপুনি, 18 পৰা 35 বছৰ বয়সৰ ল'ৰা ছোৱালী 10 লাখৰো অধিকে নামভৰ্তি কৰিছে। এই বেকাৰ সমস্যাটো দূৰ কৰিবৰ কাৰণে চৰকাৰে কি কি পদক্ষেপ লোৱা উচিত বুলি আপুনি ভাবে? তোৰ কমেণ্টত জনাওকচোন। অসম চৰকাৰে বেকাৰ সমস্যাটো দূৰ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন বিভাগত চাকৰিৰ সংখ্যা মুকলি কৰিছে। 2023-24 বৰ্ষত ADREৰ জৰিয়তে 12,600টা গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 2024 চনৰ জুলাই মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 35,000 চৰকাৰী চাকৰি পদ পূৰণৰ প্ৰতিশ্ৰুতি দিছিল, য'ত 13,550 জন শিক্ষক আৰু 6,436 জন আৰক্ষীৰ পদ অন্তৰ্ভুক্ত আছিল। আছাম স্কিল ইউনিভাৰ্চিটি আৰু আছাম স্কিল ডেভেলপমেণ্ট মিছনৰ জৰিয়তে চৰকাৰে অসমৰ যুৱক যুৱতীসকলৰ মাজত দক্ষতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণ দিয়া কাৰ্যসূচী চলাইছে, কিন্তু এই কাৰ্যসূচী সুচাৰুৰূপে পালন হোৱা নাই বুলি ক'ব পাৰি, বা সকলোতে সমান পৰ্যায়ত হোৱা নাই বুলি ক'ব পাৰি। চৰকাৰে যিমান পাৰে সিমান বেকাৰ সমস্যাটো দূৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, কিন্তু শিক্ষিত লোকৰ অনুপাতে চাকৰিৰ সংখ্যা নোলোৱাত চৰকাৰৰ এই প্ৰচেষ্টা বিফল হৈ গৈছে। এই বেকাৰ সমস্যাটো সমাধানৰ বাবে
আপুনি কি পৰামৰ্শ দিব তলৰ কমেণ্ট বক্সত জনাওকচোন। মোৰ মতে বেকাৰ সমস্যাটো যদি সমাধান কৰিব লাগে তেনেহ'লে আমাৰ দক্ষতা বৃদ্ধি কৰিব লাগিব। আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি যাতে ব্যক্তিগত খণ্ডত চাকৰি পায় তাৰ কাৰণে দক্ষতা বৃদ্ধি কৰিব লাগিব। ডিজিটেল মাৰ্কেটিং, কোডিং, ডাটা এনালাইচিছ আদি শিকিব লাগিব। তেতিয়াহে আমি বৰ্তমান সময়ত প্ৰতিযোগিতাত নামিব পাৰিম। আছাম স্কিল ইউনিভাৰ্চিটিৰ দৰে প্ৰতিষ্ঠানত নামভৰ্তি কৰি AI, ডাটা চায়েন্স আৰু অন্যান্য কাৰ্যকৰীৰ ক্ষেত্ৰত প্ৰশিক্ষণ ল'ব লাগিব। আৰু আমাৰ অসমীয়া মানুহবিলাকৰ কি হয়, মেণ্টেলিটিটো অলপ চেঞ্জ কৰাটো দৰকাৰ হৈ গৈছে। চৰকাৰী চাকৰি বাহিৰে ব্যক্তিগত চাকৰিৰ ক্ষেত্ৰতো চিন্তা কৰক। কিছুমান ভাল ভাল জেগা IIT গুৱাহাটী, এইমছ গুৱাহাটী এইবিলাকত আপোনালোকে এপ্লাই কৰক। আৰু লগতে অসমত চাকৰি সৃষ্টি কৰিব লাগিব, নিজে সৃষ্টি কৰিব লাগিব। আৰু এটা মেইন কথা, আপুনি চৰকাৰী চাকৰিৰ পিছত নাথাকি আপুনি এটা নিজৰ ক্ষুদ্ৰ ব্যৱসায় কৰাৰ কথা চিন্তা কৰক, যাৰ কাৰণে চৰকাৰৰ পৰা আপুনি ঋণ ল'ব পাৰে। প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম আদি নিজকে নামভৰ্তি কৰি লওক। আৰু চৰকাৰী চাকৰিৰ পিছত লাগি থাকিলে নহ'ব। আমাৰ অসমীয়া মানুহে নিজে নিজৰ চাকৰি সৃষ্টি কৰিব লাগিব, তেতিয়াহে এই বেকাৰ সমস্যাটো দূৰ হ'ব। আপুনি কি ভাবে এই বিষয়ে তলত আপোনাৰ মতামত কমেণ্ট বক্সত জনাবচোন। লগতে অসমৰ চাহ, হস্তশিল্প আৰু পৰ্যটনৰ ওপৰত ভিত্তি কৰি সৰু সৰু উদ্যোগৰ সৃষ্টি কৰক, যাৰ ফলত বেকাৰ সমস্যাটো দূৰ হ'ব। লগতে আপুনি আপোনাৰ প্ৰতিষ্ঠানত আপোনাৰ দৰে আন কেইবাজনো ল'ৰা ছোৱালীক নিযুক্তি প্ৰদান কৰিব পাৰিব, যাৰ ফলত আমাৰ অসমৰ বেকাৰৰ সংখ্যা হ্ৰাস পাব। আৰু লগতে আপুনি চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হ'বৰ কাৰণে যিমান পাৰে সিমান কষ্ট কৰক। যিমান APSC, TET, SSC, UPSC আদিৰ দৰে পৰীক্ষাত নিজকে প্ৰিপাৰেশ্যন কৰক। ভিডিঅ'টো শেষত এটাই কথা ক'ম, আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিয়ে চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰি ব্যক্তিগত খণ্ড আৰু উদ্যোগীকৰণৰ দিশত আগবাঢ়িব লাগিব, তেতিয়াহে বেকাৰৰ সমস্যাটো দূৰ হ'ব। যদি আপুনি মোৰ কথাখিনিৰ লগত একমত হয় তেন্তে ভিডিঅ'টো লাইক এটা কৰি দিব।